বাবা ব্ৰেকফাষ্ট ৰেডি হ'ল, খাই লৈ আহিম, নহ'লে দেৰি হ'ব। গৈ আছো, গৈ থাকা। আৰু শুন, কাইলৈ ছুটী লৈ আহিবি। কিয়নো? কালি যে তোক কৈছিলোঁ, তই পাহৰিলি নেকি? ৰমেন খুৰাই তোৰ কাৰণে ছোৱালী এজনী চাইছিল নহয়। ছোৱালীজনী কাইলৈ চাবগৈ লাগিব। মইচোন তোমাক কৈছিলোঁ মোৰ এতিয়া বিয়া চিয়া পাতিবলৈ মন নাই বুলি। সময় ৰৈ নাথাকে নহয়, বয়স থাকোঁতে পাতি ল। আৰু তই সেই ৰূপা বোলা ছোৱালীজনীৰ লগত বিয়া পাতিব নোৱাৰ। মই কৈ দিছোঁ কিন্তু তাৰ দেউতা নাই, সি তোৰ লগত ওলমি ল'ব বিচাৰিছে। মই এনেকুৱা হ'ব দিব নোৱাৰোঁ। ৰূপানো কি বেয়া? কি বেয়া নহয়, তুমি মোৰ পচন্দৰ মতে বিয়া পাতিব লাগিব। বিয়াটো মইহে পাতিম। ৰূপাক তোমালোকে কিয় পচন্দ নাই কৰা? তাই বিয়ে পাছ কৰিলেচোন। চাকৰিটো এতিয়ালৈকে হোৱা নাই, এইবাৰ পাছ কৰিছে, ইমান সোনকালেনো ক'ত পাব? নাই, নালাগে ৰূপাক। মই তোৰ কাৰণে চাকৰি কৰা ছোৱালী এজনী চাই থৈছোঁ। খালি তুমি যিজনী ছোৱালী চাব যাবা সেইজনী স্কুলৰ টিচাৰ হয়। হ'ব এতিয়া এইবোৰ কথা, সোনকালে ব্ৰেকফাষ্ট কৰিলোঁ আহি, নহ'লে অফিচলৈ দেৰি হ'ব। হ'ব, গৈ আছোঁ। মায়ে মানে মোৰ কথা নুশুনেই। মই ৰূপাকে বিয়া পাতিম, বেলেগ ছোৱালী মই বিয়া নাপাতো। মা, মোৰ ব্ৰেকফাষ্ট কৰি হ'ল, যাওঁ এতিয়া মই। কাইলৈ ছুটী ল'বলৈ নাপাহৰিবি। অ'কে, যোৱা। হেল্ল' ৰমেন। অঁ বাইদেউ কওক। তুমি নেকি, ঘৰ খবৰ দিলানে কাইলৈ আমি যাম বুলি? দিলোঁ বাইদেউ। পিছে তুমি এতিয়া কি কৰি আছিলা? এনেই আৰু। খোৱা বোৱা কৰিলা? কৰিলোঁ বাইদেউ, আপোনালোকে কৰিলে নাই? কৰিলোঁ আমিও। কাইলৈ ছোৱালী চাবলৈ কোন কোন যাম বুলি ভাবিছা? মই, ৰিকি, বাবা আৰু বাবাৰ মাহীয়েক। লগতে তুমিও ওলাবা, তুমিয়ে মেইন মানুহটো। তুমিয়েইতো ছোৱালীজনী বিচাৰি দিছা। হ'ব বাৰু বাইদেউ, ওলাম। কিমান টাইমত যাম বুলি ভাবিছে কাইলৈ? 10টামান বজাত যাম আৰু ওলাই। ৰিকি ঘৰতে আছে নে ক'ৰবাত ওলাই গৈছে? ঘৰতে আছে, ক'তো যোৱা নাই। মা! ৰিকি আহিছে, ৰ'বাচোন। কোৱা ৰিকি। মা, মই বজাৰলৈ যাওঁ। কি লাগেনো তোক? কালি দাদাৰ বৌজনী চাবলৈ যাম যে, কিবা ড্ৰেছ এটা লৈ আহোগৈ। অঁ হয় নেকি, যোৱা তেনে। মা, মোৰ আহোঁতে অলপ দেৰি হ'ব পাৰে দেই। হ'ব বাৰু। হেল্ল' ৰমেন। অঁ বাইদেউ কওক। এতিয়া হ'ব, ৰাখিছোঁ, কাইলৈ লগ পাম দিয়া। সেই শুনিছানে? এইফালে অকণমান ওলাই আহকচোন। কোৱা মালতী। হেৰি নহয়, কাইলৈ যে ছোৱালীজনী চাবলৈ যাম, আপুনি ঘৰত থাকিব। হ'ব বাৰু সেইটো। ছোৱালীজনীৰ কথা ভালকৈ সুধি ল'বা, ঘৰখনৰ কথা সুধি ল'বা, ক'ত কোন কেনেকৈ থাকে। সুধিম বাৰু। যোৱাচোন তুমি, মোৰ কাৰণে চাহ একাপ কৰাগৈ। ৰ'ব, গৈ আছোঁ। মালতী, এই ৰিকি ক'ত গ'ল? বজাৰলৈ গৈছে। কাইলৈ তাইও যাব যে। এই ড্ৰেছ এযোৰ ল'ব গৈছে। হেৰি শুনকচোন, কিটচেনলৈ অলপ আহকচোন। গৈছোঁ ৰ'বা। চাহ খাই মেলি আজৰি হ'লোঁ যেতিয়া অলপ আৰাম কৰি লওঁ। অঁ, অলপ পাছতে আকৌ ৰিকি পাবহিয়ে নহয়। তাৰ কাৰণে আকৌ খোৱাৰ ব্যৱস্থা কৰিব লাগিব। মা, মই পালোহি। সেয়া দেখিলানে, কৈছিলোঁ নহয় তাই আহিব বুলি। পালেহিয়ে শ্বপিং কৰি। ব'লা, কি আনিছে চাই আহোঁ। মইনো কি চাম ছোৱালী মানুহৰ ড্ৰেছ, তুমিয়ে যোৱা। হ'ব বাৰু, আপুনি অলপ আৰাম কৰি লওক, মই চাই আহোঁগৈ। মা, আহা আকৌ। তুমি আহি পালাহি? অঁ মা, পালোহি। কি কি আনিলিনো? কুৰ্তি ছেট এযোৰ আৰু হিল এযোৰ। বাহিৰত কিবা খালিনে? অঁ মা, ম'ম' 1 প্লেট খাই আহিলোঁ। অঁ, অলপ পাছত খাবিনে তেনে? অঁ, অলপ ৰেষ্ট কৰি লওঁ, তাৰপাছত খাম। হ'ব বাৰু, যা তই ৰুমলৈ ফ্ৰেছ হৈ ল। অঁ, গৈছোঁ। মা, দাদা পালেহি নাই? এতিয়ালৈকে পোৱাহি নাই, অলপ পাছত পাবহি চাগে। অঁ, হ'ব তেনে, মই ফ্ৰেছ হৈ লওঁ। ভণ্টিলৈ ফোন এটা কৰোঁ। হেল্ল' ভণ্টি। অঁ বা কওঁ। হেল্ল', শুনিছনে ভণ্টি? শুনি আছোঁ বা, কৈ যাচোন। কি কৰি আছিলি তই? এনেই বাহিৰত বহি আছিলোঁ। তই কি কৰি আছিলি? ময়ো সেই এনেই। এই মুনু ঘৰত আছে নাই? নাই, স্কুল গ'ল। অঁ, হেৰি নহয়, কাইলৈ যে অধীৰৰ কাৰণে ছোৱালী চাব যাম যে, তই ওলাবি দেই। ওলাম বাৰু। পিছে ক'ত চাইছোঁ ছোৱালী? দুলীয়াজানত। ছোৱালীজনী কিবা কৰেনে? স্কুলৰ টিচাৰ হয়। অঁ, ভালেই তেনে। কিমান টাইমত যাম বুলি ভাবিছোঁ? 10টামান বজাত যাম আৰু ঘৰৰ পৰা ওলাই। তই ওলাই থাকিবি। অঁ, হ'ব বাৰু। চাহ তাহ খালি নাই? খালোঁ। তই খালি নাই? ময়ো খালোঁ অলপ আগত। এই ভিনদেউ যাব নাই? ভিনদেউ নিনো, ভিনদেউ ঘৰত থাকিব, আমিয়ে যাম।
চাই আহিমগৈ কেনেকুৱা কি বাৰু। কেইজনী যে ছোৱালী চালোঁ এই অধীৰৰ কাৰণেও এজনীও পচন্দ নকৰে নহয়। ই কি যে হ'ব, কাইলৈ জনী পচন্দ হ'লে হয় আৰু তাৰ। তাকে। পিছে অধীৰ অফিচৰ পৰা পালেহি নাই ঘৰ? নাইপোৱাহি এতিয়ালৈকে, পাবহি অলপ পাছত। অঁ। মা, অ' মা। ভণ্টি শুনিছানে? হেৰি, এই অধীৰে আহি পাইছেহি অফিচৰ পৰা। এতিয়া থওঁ দেই, কাইলৈ ওলাবি তই। হ'ব বাৰু, বাই। অ'কে বাই। মা, দৰ্জাখন খোলা। গৈছোঁ ৰ'বা। বাবা, তুমি আহি পালাহি। অ' মা, পালোহি। অফিচত কালিৰ বাবে তুমি ছুটি ল'লানে? ল'লো মা। যোৱা এতিয়া অলপ ফ্ৰেছ হৈ আহাগৈ। মই তোমাৰ কাৰণে চাহ বনাওঁ। হ'ব মা, মই ফ্ৰেছ হৈ আহোঁ। ল'ৰাটোৰ কাৰণে কিবা এটা বনাই দিওঁগৈ। মায়ে মানে মোৰ বিয়া কৰাই এৰিব। মই ৰূপাৰ বাহিৰে বেলেগ ছোৱালী বিয়া নেপাতোৱেই। ৰূপালে এটা ফোন কৰোঁ। কাইলৈ যে মোৰ কাৰণে ছোৱালী চাব যাব, কৈ দিওঁ তাইক। দাদা, মই আহিছোঁ চাহ। ৰূপালে ফোন এটা কৰোঁ বুলি ভাবিছিলোঁহে, এইজনী আহিলেই। কাইলৈ যে ছোৱালী চাব যাবি, ফিলিং কেনেকুৱা? ফিলিঙৰ কথা সুধিছ তই? তই মোৰ কথাবোৰ নাজান নেকি? সেইকাৰণতে কৈছোঁ। অ' হয়নে? পিছে কাইলৈ ছোৱালী চাব যোৱা কথাটো ৰূপাবাক ক'লানে নাই? নাই কোৱা, ফোন কৰিম বুলি ভাবিছিলোঁ, তই আহিলি। অ' হয় নেকি? যাবগৈ লাগে মানে মই এতিয়া? নহয়, মই সেইটো কোৱা নাই। দাদা, তুমি কথা এটা কোৱাচোন। দাদা, কথা এটা কোৱাচোন। কাইলৈ যিজনী ছোৱালী চাব যাবা, সেইজনী যদি তোমাৰ পচন্দ হয়, তেনে তুমি বিয়া পাতিবা নাই? না, মই অকল ৰূপাৰ লগতহে বিয়া পাতিম। মায়ে লাগিলে যিয়ে কৰি থাকক। যিমানজনী ছোৱালী দেখালোঁ মই বিয়া নেপাতোঁ। মই মাক কথাটো কৈ দিমনে? কওঁ নকওঁ তোৰ কথা। কৈ দিম তেনে। নকবি, নহ'লে মায়ে আকৌ কি কৰিব ঠিকনা নাই। হ'ব, তুমি অলপ ৰেষ্ট লোৱা, মই যাওঁ। কাইলৈ একেবাৰে লগ পাম দেই। যা যা। আপোনালোক পালেহি? আহক বহকহি। অঁ, পালোহি। আহক আহক বহকহিচোন। মই এওঁক মাতি থৈ আহোঁ। অঁ। ৰ'ব, মই ঠাণ্ডা পানী লৈ আহোঁ। নালাগে দিয়ক। তেনেহ'লে একেবাৰে চাহকে লৈ আহোঁ। মই চিনাকি কৰাই দিওঁ। মই অধীৰৰ মাক। মই অধীৰ। মই অধীৰৰ ভণ্টি। মই অধীৰৰ মাহী। অধীৰৰ দেউতাকক নানিলে নেকি? নাই, নানিলোঁ, ঘৰত থাকিব দিলোঁ। মই ছোৱালীজনী লৈ আহোঁ। আপোনালোকৰ ছোৱালীজনীৰ কথা ৰমেনে ক'লে আকৌ আমাক। অঁ, পিছে অধীৰ তুমি কি কৰি আছা? মই অইলত চাকৰি কৰি আছোঁ। অঁ, ৰ'বা ছোৱালীজনী মাতি দিছোঁ। এইয়া আমাৰ ছোৱালী। নমস্কাৰ। চাহ আনিছোঁ, খাওক। চাহ খাই লওক। অঁ, খাম। আপোনালোকৰ ছোৱালীজনী বৰ মৰম লগা দেই। আহাচোন নেকি আমাৰ ওচৰতে অকণমান বহা। দাদা, কেনেকুৱা লাগিছে? মাৰ চইচ ধুনীয়া দেই। সেই কি কৈ আছ তই? যিটি কৈ নিদিবি দেই। বাহ, চাহকাপ ধুনীয়া বনাইছে ন? অঁ, খাই ভাল লাগিছে। চাহকাপ কোনে বনাইছেনো? ছোৱালীজনী আজি নিজে বনাইছে। আমাৰ ছোৱালীজনীৰ ৰন্ধাটো পাকৈত। ভালেই হ'ব তেনে। ভাল ভাল খানা খাব পাম ন মা? পাবি চাই থাক তই। 6টা ঠেং লগাটো কি হয় বাৰু? স্নেক হয়। 2টা চকু লগাটো? মিনি পিজ্জা মই বনাইছোঁ। খাই চাওঁ এবাৰ কেনেকুৱা লাগেনো। ৱাও, ভাল লাগিছে দেই। আপোনালোকৰ আমাৰ ল'ৰাটো কেনেকুৱা লাগিছে? মানে পচন্দ হৈছেনে? আমাৰ পচন্দ হৈছে বাৰু, ছোৱালী এতিয়া কি কয়? ইহঁত দুটা কথা পাতি ল'বলৈ দিওঁ নে কি কয়? যা দাদা। গৈছোঁ ৰ।